গাইজ আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মই লিজাই আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে যোৱাটো ব্লগত আপোনালোকক জনাইছিলোঁ যিহেতু আমি বিয়া খাবলৈ গৈছিলোঁ আৰু দুখনকৈ বিয়া আছিলে এখন বিয়া খাই আহিলোঁ আপোনালোকে ব্লগ চালেই নিশ্চয় আৰু এতিয়া নেক্সট এখন বিয়া খাবলৈ যাবলৈ ৰেডি হ'ম এখন বিয়ালৈ ভাবিছোঁ এপিনে চাদৰ মেখেলা এযোৰ পিন্ধি যাম বুলি যিহেতু অসমীয়া মানুহৰ বিয়া হয় তেতিয়াহ'লে এতিয়া দেৰি নকৰি ওলাই লওঁ আৰু আপোনালোকক একদম ওলাই মেলি লগ পাই আছোঁ A few moments later. আৰু এখন বিয়া খাবৰ কাৰণে এতিয়া একদম পুৰা ৰেডি হৈ গ'লোঁ অথনি কৈছিলোঁ মোৰ এগৰাকী ভাল বা মানে বান্ধৱী বা এগৰাকী বিয়া চ' তালৈকে যাবৰ কাৰণে ৰেডি হৈছোঁ তাতে গৈ কিনে আপোনালোকক দেখুৱাম আৰু এতিয়া মই এইযোৰ এনেকৈ চাদৰ মেখেলা পিন্ধিছোঁ যিহেতু অথনি শাৰী পিন্ধি গৈছিলোঁ সেইকাৰণে এতিয়া বোলো চাদৰ মেখেলা পিন্ধোঁ আৰু মোৰ গোটেই অভাৰঅল লুকটো মই ভালকৈ আপোনালোকক দেখুৱাম বাৰু ৰেডি হৈ গ'ল মই পিনে প্ৰেজেণ্টেশ্যন লৈ লৈছোঁ বোলক এতিয়া একদম আপোনালোকক বিয়া ঘৰত গৈ কিনে লগ পাই আছোঁ এইপিনে আমি বিয়া ঘৰ আহি পালোঁহি আৰু বিয়া ঘৰ আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে সেইকাৰণে অহা টাইমকণ নদখুৱালোঁ আৰু বিয়া ঘৰ আহি পালোঁহি আহি আমি দুইজনে বহি আছোঁ আৰু পিনে বিয়া ঘৰৰ পৰিৱেশটো অলপকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইপিনে বিয়া ঘৰত এইপিনে মিনি চিষ্টাৰক লগ পাই গ'লোঁ ভিডিঅ' চাই থাকে আৰু আজি মানে লগ পাই গ'লোঁ ইনষ্টাত মেছেজো কৰি থাকে ত' ভাল লাগিলে লগ পাই আৰু এতিয়া দীপিকা অলপ বিজি হৈ আছে যিহেতু কইনা হয় আৰু এইপিনে আমাৰ জ্যোতিকা অসমীয়া ছোৱালী জ্যোতিকা আপোনালোকে চাবই আজি বহুত দিন মানে কিমান আছিলোঁ চ' আজি পাই দিলোঁ ভাল লাগিছে বিয়ালৈকে আহিছে দেখা দিলে খুব ভাল লাগিছে আহিম কিয় নাহিম আৰু পুৰা পিছদিনা এইটো সিটো কাম ৰ'বই পৰা নাই টিফিন কৰি থৈছে কৰা নাই ছোৱালী দুজনী এজনী বিয়া আৰু মানে জুতি উঠি গৈছে মোৰ টাইম তেন্তে খুবা আৰু কাইলৈ দীপিকা পাকিনে দেখুৱাইছোঁ মৰমৰ বা হয় ভাল লাগি নতুন এটা জীৱন আৰম্ভ কৰিব হৈছে তেওঁৰ লাইফটো সুখৰ হওক হেপ্পী হওক ভাল লাগিল দীপিকা বাক যুগ্ম জীৱনৰ শুভেচ্ছা যাচি তেওঁৰ লগত দুকপি ফটো উঠি ল'লোঁ দীপিকা বা আৰু মোৰ মাজত স্কুল পঢ়ি থকা অৱস্থাতে বায়েক ভনীয়েকৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিলে যাৰ কাৰণে মই তেওঁক বহুত বেছি ভাল পাওঁ তেওঁ জীৱনটো সুখৰ হওক আহিবলগীয়া দিনবোৰ যাতে হাঁহি ধেমালিয়ে পাৰ হওক তাকে আল্লাহৰ ওচৰত দোৱা কৰিলোঁ আৰু তাৰপিছত আমি গ'লোঁ খানা খাবৰ কাৰণে খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ড জুৰি বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু ভাল লাগিছে বহুত ভাল লাগিছে লগ পাই ইমান দিনৰ মূৰত কলেজৰ পিছত মই মানে কি ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়িয়ে বিয়াত সোমাই দিলোঁ তাৰপিছত লগে পোৱা মানে বিয়া কমপ্লিট হৈ গ'ল ভাল লাগিছে বহুত ধুনীয়া আপোনালোক অলপ দেখাই তিনি 4 বছৰ পিছত যেতিয়া এনেদৰে হঠাতে লগৰজনীক লগ পাই গ'লোঁ বহুত বেছি ভাল লাগিলে আমি বহুত সময় কথা পাতিলোঁ ৰিলছ বনালোঁ বহুত ভাল লাগিলে তাৰপিছত এপিনে এয়া মোৰ লগৰ দুজনকো লগ পালোঁ তেওঁলোকৰ লগতো অলপমান ভিডিঅ' কৰিলোঁ তাৰপিছত আমি গোটেই গালে মেলি ফটো উঠিলোঁ মানে বহুত বেছি ভাল লাগিলে বিয়াখনলৈ গৈ তাৰপিছত এপিনে এয়া কইনা আৰু ফেমিলি ডেন্স অলপ চালোঁ তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ চ' আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত যাব আৰু আপুনি সোনকালে চাব পাৰিব ত' আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক বাই বাই